নাম্বাৰ 1 কাশী বিশ্বনাথ মন্দিৰ উত্তৰ প্ৰদেশ ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ অন্যতম বিশ্বজুৰি কোটি কোটি ভক্তৰ অন্যতম পবিত্ৰ তীৰ্থস্থান। নাম্বাৰ 2 ৰাম মন্দিৰ অযোধ্যা উত্তৰ প্ৰদেশ ভগৱান শ্ৰীৰামৰ জন্মস্থান বুলি বিশ্বাস কৰা হয়। ভাৰতৰ অন্যতম নতুন আৰু বিশ্ববিখ্যাত ধৰ্মীয় তীৰ্থস্থান। নাম্বাৰ 3 বদ্ৰীনাথ মন্দিৰ উত্তৰাখণ্ড চাৰিধামৰ অন্যতম পবিত্ৰ বৈষ্ণৱ তীৰ্থস্থান। হিমালয়ৰ বুকুত অৱস্থিত এই মন্দিৰ বিশ্বজুৰি বিখ্যাত। নাম্বাৰ 4 কেদাৰনাথ মন্দিৰ উত্তৰাখণ্ড ভগৱান শিৱৰ অন্যতম পবিত্ৰ জ্যোতিৰ্লিংগ। হিমালয় উচ্চ পাহাৰত অৱস্থিত এই মন্দিৰ লাখ লাখ ভক্তই দৰ্শন কৰে। নাম্বাৰ 5 জগন্নাথ মন্দিৰ উৰিষ্যা বিশ্ববিখ্যাত ৰথযাত্ৰাৰ বাবে পৰিচিত। চাৰিধামৰ অন্যতম আৰু ভগৱান জগন্নাথৰ পবিত্ৰ তীৰ্থস্থান। নাম্বাৰ 6 সোমনাথ মন্দিৰ গুজৰাট ভাৰতৰ প্ৰথম আৰু বিশ্ববিখ্যাত জ্যোতিৰ্লিংগ বুলি মনা হয়। ইতিহাসত বহুবাৰ ধ্বংস আৰু পুনৰ নিৰ্মাণ কৰা হৈছে। নাম্বাৰ 7 মহাকালেশ্বৰ মন্দিৰ মধ্যপ্ৰদেশ ভগৱান শিৱৰ অন্যতম জ্যোতিৰ্লিংগ। ভস্ম আৰতিৰ বাবে বিশ্বজুৰি বিখ্যাত। নাম্বাৰ 8 মীনাক্ষী আমনান মন্দিৰ তামিলনাডু দ্ৰাবিড় স্থাপত্যৰ এক অন্যান্য নিদৰ্শন। ৰঙীন গহপুৰম আৰু সুন্দৰ ভাস্কৰ্যৰ বাবে বিশ্ববিখ্যাত। নাম্বাৰ 9 তিৰুপতি বালাজী মন্দিৰ অন্ধ্ৰপ্ৰদেশ পৃথিৱীৰ অন্যতম ধনী আৰু জনপ্ৰিয় মন্দিৰ। প্ৰতি বছৰে কোটি কোটি ভক্তই ইয়াত দৰ্শন কৰে। নাম্বাৰ 10 স্বৰ্ণ মন্দিৰ পঞ্জাৱ শিখ ধৰ্মৰ আটাইতকৈ পবিত্ৰ উপাসনাস্থল। সোণেৰে আবৃত এই মন্দিৰ বিশ্বৰ অন্যতম বিখ্যাত ধৰ্মীয় স্থান। নাম্বাৰ 11 বৈষ্ণোদেৱী মন্দিৰ জম্মু কাশ্মীৰ ভাৰতৰ অন্যতম জনপ্ৰিয় শক্তিপীঠ। প্ৰতি বছৰে কোটি কোটি ভক্তই ইয়াত তীৰ্থযাত্ৰা কৰে। নাম্বাৰ 12 অমৰনাথ গুহা জম্মু কাশ্মীৰ প্ৰাকৃতিক বৰফৰ শিৱলিংগৰ বাবে বিশ্ববিখ্যাত। প্ৰতি বছৰে লাখ লাখ ভক্তই এই পবিত্ৰ গুহালৈ যায়। নাম্বাৰ 13 দ্বাৰকাধীশ মন্দিৰ গুজৰাট ভগৱান শ্ৰীকৃষ্ণৰ অন্যতম পবিত্ৰ মন্দিৰ। চাৰিধামৰ অন্যতম তীৰ্থস্থান হিচাপে পৰিচিত। নাম্বাৰ 14 ওংকাৰেশ্বৰ মন্দিৰ মধ্যপ্ৰদেশ ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ অন্যতম। নৰ্মদা নদীৰ মাজৰ দ্বীপত অৱস্থিত এই মন্দিৰ বিশ্ববিখ্যাত। নাম্বাৰ 15 ভীমাশংকৰ মন্দিৰ মহাৰাষ্ট্ৰ শিৱৰ অন্যতম পবিত্ৰ জ্যোতিৰ্লিংগ। সুন্দৰ অৰণ্য অঞ্চলৰ মাজত অৱস্থিত এই তীৰ্থস্থান বিশ্বজুৰি পৰিচিত। নাম্বাৰ 16 ত্ৰাম্বকেশ্বৰ মন্দিৰ মহাৰাষ্ট্ৰ ভগৱান শিৱৰ জ্যোতিৰ্লিংগসমূহৰ অন্যতম। গোদাৱৰী নদীৰ উচ্চ স্থানৰ বাবে বিশেষ পৰিচিত। নাম্বাৰ 17 কৃষ্ণেশ্বৰ মন্দিৰ মহাৰাষ্ট্ৰ 12তম জ্যোতিৰ্লিংগ হিচাপে পূজিত। ইলোৰা গুহাৰ ওচৰত অৱস্থিত এই মন্দিৰ বিশ্ববিখ্যাত। নাম্বাৰ 18 ৰামেশ্বৰম মন্দিৰ তামিলনাডু চাৰিধামৰ অন্যতম পবিত্ৰ তীৰ্থস্থান। দীঘল স্তম্ভশাৰী আৰু সুন্দৰ স্থাপত্যৰ বাবে বিশ্ববিখ্যাত। নাম্বাৰ 19 লিংগৰাজ মন্দিৰ উৰিষ্যা কলিংগ স্থাপত্যৰ অন্যান্য নিদৰ্শন। ভগৱান শিৱক উৎসৰ্গিত এই মন্দিৰ বিশ্বজুৰি পৰিচিত। নাম্বাৰ 20 কোণাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যা ইউনেস্কো বিশ্বৰ ঐতিহ্যস্থল। ৰথৰ আকৃতিৰ অন্যান্য স্থাপত্যৰ বাবে বিশ্ববিখ্যাত। নাম্বাৰ 21 কামাখ্যা মন্দিৰ অসম ভাৰতৰ অন্যতম প্ৰাচীন শক্তিপীঠ। অম্বুবাচী মেলাৰ বাবে বিশ্বজুৰি পৰিচিত। নাম্বাৰ 22 উমানন্দ মন্দিৰ অসম ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ দ্বীপত অৱস্থিত পৃথিৱীৰ অন্যতম সৰু নদীদ্বীপৰ শিৱ মন্দিৰ। নাম্বাৰ 23 দক্ষিণেশ্বৰ কালী মন্দিৰ পশ্চিমবংগ মা কালীৰ অন্যতম বিখ্যাত মন্দিৰ। শ্ৰীৰামকৃষ্ণ পৰমহংসৰ সৈতে জড়িত এই পবিত্ৰ স্থান। নাম্বাৰ 24 কালীঘাট কালী মন্দিৰ পশ্চিমবংগ 51টা শক্তিপীঠৰ অন্যতম বুলি মনা হয়। কলিকতাৰ অন্যতম বিখ্যাত ধৰ্মীয় তীৰ্থস্থান। নাম্বাৰ 25 অক্ষৰধাম মন্দিৰ দিল্লী আধুনিক ভাৰতীয় স্থাপত্যৰ অন্যান্য নিদৰ্শন। সুন্দৰ শিল্পকলা আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ বাবে বিশ্ববিখ্যাত। নাম্বাৰ 26 ইস্কন মন্দিৰ বেংগালুৰু ভগৱান শ্ৰীকৃষ্ণক উৎসৰ্গিত বিশ্ববিখ্যাত মন্দিৰ। আধ্যাত্মিক শিক্ষা আৰু ভক্তি আন্দোলনৰ বাবে পৰিচিত। নাম্বাৰ 27 বিৰলা মন্দিৰ জয়পুৰ বগা মাৰ্বলেৰে নিৰ্মিত সুন্দৰ মন্দিৰ। মনোমোহা স্থাপত্য আৰু পৰিৱেশৰ বাবে জনপ্ৰিয়। নাম্বাৰ 28 সিদ্ধিবিনায়ক মন্দিৰ মুম্বাই ভগৱান গণেশৰ অন্যতম বিখ্যাত মন্দিৰ। দেশ বিদেশৰ লাখ লাখ ভক্তই ইয়াত দৰ্শন কৰে। নাম্বাৰ 29 পদ্মনাভ স্বামী মন্দিৰ কেৰালা পৃথিৱীৰ অন্যতম ধনী মন্দিৰ হিচাপে পৰিচিত। অমূল্য ধন সম্পদ আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিশ্ববিখ্যাত। নাম্বাৰ 30 অন্নমালায়ৰ মন্দিৰ তামিলনাডু ভগৱান অৰুণাচলেশ্বৰ শিৱক উৎসৰ্গিত পবিত্ৰ মন্দিৰ। বিশাল গহপুৰম আৰু দ্ৰাবিড় স্থাপত্যৰ বাবে বিশ্বজুৰি পৰিচিত।
ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ তথ্য পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব